নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক কম পৃথিৱীৰ আটাইতকৈ ৰহস্যময় এখন গাঁৱৰ কথা, য'ত ছোৱালীবোৰ ডাঙৰ হোৱাৰ লগে লগে ল'ৰালৈ পৰিণত হয়। ল'ৰা ছোৱালীৰ বাবে যৌৱনকাল এটা অদ্ভুত সময়। ইয়াৰ সময়ত যুৱক যুৱতীসকলৰ মাত গধুৰ হ'বলৈ ধৰে আৰু মেজাজত তীব্ৰ দোলাচল হয়। আজি আমি আপোনালোকক এনে এখন ৰহস্যময় গাঁৱৰ কথা কম, য'ত এটা বয়সৰ পাছত ছোৱালীবোৰ ল'ৰালৈ পৰিণত হয়। লা চেলিনাছ ভিলেজ হৈছে ডমিনিকান ৰিপাব্লিকৰ এখন গাঁও। এই গাঁৱৰ আটাইতকৈ আচৰিত কথাটো হ'ল, এটা নিৰ্দিষ্ট বয়সৰ পাছত ইয়াৰ ছোৱালীবোৰৰ লিংগ সলনি হয়। ইয়াৰ পিছত তাই ল'ৰা হৈ পৰে। ডেইলী মেইলৰ বাতৰি অনুসৰি ডমিনিকান ৰিপাব্লিকৰ এখন গাঁও আছে, লা চেলিনাছ ভিলেজ। এই গাঁৱৰ আটাইতকৈ আচৰিত কথাটো হ'ল, এটা নিৰ্দিষ্ট বয়সৰ পাছত ইয়াত কিছুমান ছোৱালীৰ লিংগ সলনি হয়। ইয়াৰ পিছত তাই ল'ৰা হৈ পৰে। আনকি বিজ্ঞানীসকলেও এই ৰহস্য উলিয়াব পৰা নাই। 12 বছৰ বয়সতে পৰিৱৰ্তন ঘটে। এই বয়সৰ বহু ছোৱালী 12 বছৰ বয়সত ল'ৰালৈ পৰিণত হয়। ছোৱালী ল'ৰা হোৱাৰ ৰোগৰ বাবে এই গাঁৱৰ মানুহবোৰ অতিশয় বিচলিত হৈয়ে থাকে। এই গাঁওখন সাগৰৰ পাৰত অৱস্থিত। ইয়াৰ জনসংখ্যা প্ৰায় 6000। অনন্য আচৰিতৰ বাবেই এই গাঁওখন সমগ্ৰ বিশ্বৰ গৱেষকৰ বাবে গৱেষণাৰ বিষয় হৈয়ে আছে। চিকিৎসকে কয়, ই এক জেনেটিক ডিছঅৰ্ডাৰ। এই ৰোগত আক্ৰান্ত শিশুক স্থানীয় ভাষাত হাৰ্মাফ্ৰাইড বুলি কোৱা হয়। যিসকল ছোৱালীৰ এই বিকাৰ হৈছে, তেওঁলোকৰ এটা বয়সৰ পিছত তেওঁলোকৰ শৰীৰৰ অংগবোৰ পুৰুষৰ দৰে হ'বলৈ আৰম্ভ কৰে। য'ত ছোৱালীৰ মাত পাতল হয়, তাত সিহঁতৰ মাত গধুৰ হ'বলৈ ধৰে। গাঁওখনৰ 90টা শিশুৰ ভিতৰত এজনে এই ৰহস্যজনক ৰোগৰ সৈতে যুঁজি আছে।